সদিসাধনী দিৱস হিচাপে পালন কৰিছোঁ। ইয়াৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। ইয়াত যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক নিজৰ বুলি ক্ষমা কৰিব। তাৰ বাবে মই আগতীয়াকৈ আপোনালোকৰ আগত ক্ষমা বিচাৰিলোঁ। আজি সদিসাধনী দিৱস। কৃতাৰ্থ, সাহস, ধৈৰ্য, বীৰত্ব, দেশ জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী বীৰাংগনাৰ নাম অসমীয়া বুৰঞ্জীৰ বুকুত স্বৰলিপিত হৈ আছে, তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম হৈছে সদিসাধনী। সদিসাধনী আছিল চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী। তেওঁ আছিল চুতীয়া ৰাজ্যৰ অষ্টমজন ৰজা ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণৰ একমাত্ৰ কন্যা। তেখেতৰ ল'ৰা সন্তান নাছিল। তেওঁৰ একমাত্ৰ পুত্ৰী আছিল সাধনী। বহুদিনৰ পাছত তেওঁৰ এজন পুত্ৰ সন্তান জন্ম হয়। তেওঁ সাধনীৰ জন্মৰ বহুত বছৰ পিছত সাধন নাৰায়ণ নামৰ এটি পুত্ৰ সন্তান জন্ম হয় ধীৰ নাৰায়ণৰ। ধীৰ নাৰায়ণে একমাত্ৰ পুত্ৰী সাধনীক আৱশ্যকীয় সকলোখিনি শিক্ষা দিছিল। তেওঁ সকলোখিনি শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। সেয়ে সাধনীক বিয়া দিবৰ বাবে এটি উপযুক্ত পাত্ৰ বিচাৰিছিল ৰজা ধীৰ নাৰায়ণে। তেওঁ উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন তেওঁ ফুৰিবলৈ ওলাই গৈছিল। তেওঁ ফুৰিবলৈ ওলাই যাওঁতে পালখতীয়া মৈদামৰ ওপৰত এটি কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। তেওঁ সেই কেৰ্কেটুৱাটো দেখি তেতিয়াই থিৰাং কৰিলে যে এই কেৰ্কেটুৱাটো যোনে একেটা কাৰতে বধ কৰিব পাৰিব তেওঁলৈকে পুত্ৰী সাধনীক বিয়া দিব। তাৰ পাছত তেওঁ নিজৰ ৰাজ্যলৈ উভতি আহিল আৰু নিজৰ ৰাজ্যলৈ উভতি আহি তেওঁ পালমন্ত্ৰীসকলৰ লগত বৈঠক বহিলে। তেওঁলোকে আলোচনা কৰিলে আৰু খুব কম দিনৰ ভিতৰতেই তেওঁলোকে সাধনীৰ স্বয়ংবৰৰ দিন ধাৰ্য কৰিলে। তাৰপাছত তেওঁ সাধনীৰ স্বয়ংবৰৰ দিন ধাৰ্য কৰিলে, সাধনীৰ স্বয়ংবৰৰ দিন ঘোষণা কৰিলে। স্বয়ংবৰৰ দিনা সকলো ধৰণৰ পাত্ৰ, যে অকল ৰজাৰ ঘৰৰ ল'ৰা ছোৱালী ল'ৰাবোৰ দি নহয়, তেওঁ সকলো ধৰণৰ সৰু সাধাৰণ ঘৰৰ ল'ৰাবোৰকো তেওঁ আমন্ত্ৰিত কৰিলে। তেনেধৰণে সকলোবোৰ আহিল। অহাৰ পাছত এজন সাধাৰণ ঘৰৰ চুতীয়া ল'ৰা নিতা নামৰ ল'ৰাজনে সেই কেৰ্কেটুৱাটো একেবাৰে কাৰতে বধ কৰিলে আৰু সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে। তাৰ পাছত সাধনীক পত্নীৰূপে গ্ৰহণ কৰাৰ পাছত তেওঁ সকলোখিনি দায়িত্ব দিলে ৰজা ধীৰ নাৰায়ণে। চুতীয়া ৰাজ্যৰ সকলোখিনি দায়িত্ব ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল, তেওঁক ধৰ্মধ্বজ পাল নামেৰে জনা গৈছিল। ধৰ্মধ্বজ পালে সকলোখিনি দায়িত্ব দিছিল সতী সাধনী আৰু তেওঁৰ জোঁৱাই নিতা। তাৰ পাছত নিতায়ে চুতীয়া ৰাজ্যৰ আসনত বহি তেওঁ শাসনভাৰ লয়। তেওঁ চুতীয়া ৰাজ্যৰ শাসনত আৰোহণ কৰাৰ পাছত তেওঁ নীতিপাল নাম দিয়া হয়। তেওঁ তেতিয়াৰ পৰা নীতিপাল নামেৰে জনা যায়। তাৰ পাছত নীতিপালক সেই শাসনভাৰ সকলোখিনি গতাই দি ধৰ্মধ্বজ পালে তেওঁ নিজৰ ৰাণীৰ সৈতে, অৰ্থাৎ তেওঁৰ নিজৰ পত্নীৰ সৈতে তেওঁ কন্যা গ্ৰহণ কৰে আৰু তেওঁৰ যি বহুত দিনৰ পাছত এজন ল'ৰা সন্তান জন্ম পাইছিল, সেই ল'ৰা সন্তান সাধক নাৰায়ণৰো দায়িত্ব জীৰ আৰু জোঁৱাইক দি তেওঁ কন্যা গ্ৰহণ কৰিলে। তাৰ পাছত যিহেতু এজন সাধাৰণ ঘৰৰ ল'ৰা আছিল নীতিপাল, নীতিপাল সাধাৰণ ঘৰৰ ল'ৰা হোৱাত তেওঁ ৰজা শাসনৰ বিষয়ে তেনেকে ইমান জনা নাছিল। ৰজাৰ শাসন কেনেকে কৰিব লাগে, ৰজাৰ শাসনভাৰ কেনেকুৱা হয়, তেওঁ ইমান এটা জ্ঞান নাছিল। গতিকে তেওঁৰ শাসনভাৰ ইমান এটা সবল নাছিল। তেওঁৰ শাসনভাৰ দুৰ্বল আছিল। তেওঁৰ শাসনভাৰ দুৰ্বল
ৰাজ্য আহোমৰ লগত যুদ্ধত হাৰি তেওঁলোকে ৰজা ৰাণী সৈন্য সামন্তই চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লয়। চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লোৱাৰ পাছত তাতো আহোমসকলে তেওঁলোকক অত্যাচাৰ কৰে, তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়, যদিও তেওঁলোক ব্যৰ্থ হয়। কাৰণ সাধনী আছিল এগৰাকী সাহসী নাৰী। তেওঁ সাধনীয়ে তেওঁৰ লগত নাৰী সৈন্যৰ লগত লগ লাগি নাৰী সৈন্যৰ লগত লগ লাগি তেওঁ আহোমসকলক কাৰ ধনু জাঠি লৈ বাধা দিবলৈ শেষ মুহূৰ্তলৈকে চেষ্টা কৰে। আহোমসকলে চাৰিওফালৰ পৰা চন্দনগিৰি পৰ্বতত আশ্ৰয় লোৱাৰ পিছতো চাৰিওফালৰ পৰা আহোমসকলে চুতীয়াসকলক ঘেৰি ধৰে আহোমসকলে। কিন্তু চুতীয়াসকলৰ যিগৰাকী নাৰী সাধনীয়ে সকলো গোটেই নাৰী বাহিনীৰ গোট খাই নাৰী বাহিনীৰ গোট হৈ তেওঁলোকে চন্দনগিৰি পৰ্বতৰ ওপৰৰ পৰা শিল বগৰাই আহোমসকলৰ বহু শত্ৰুক বধ কৰে। তাৰ পাছত আহোম শত্ৰুক তেওঁলোকে বধ কৰে। তাৰ পাছত আহোমসকলে চুতীয়াসকলৰ সেই নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে তেওঁলোকে চুতীয়াসকলক বলে নোৱাৰি আহোমে চলনাৰ আশ্ৰয় লয়। তেওঁলোকে চলনা কৰি ঠিক তেনেদৰেই তেওঁলোকে পৰ্বতৰ ওপৰৰ পৰা শিল বগৰাই চুতীয়াসকলৰ বহু লোকক বধ কৰে। তাৰ পাছত সেই চুতীয়ালোকৰ বধ কৰে আৰু তেওঁলোকে চলনাৰে চুতীয়া ৰাজ্যৰ যি নীতিপাল ৰজা আছিল তেওঁ নীতিপালকো হত্যা কৰে। নীতিপালৰ হত্যাৰ পাছত যিহেতু ৰজাজনৰ হত্যাৰ পাছত যুদ্ধখন তাতেই শেষ কৰিব লগা হয় আৰু তেওঁলোকে তাতে আত্মসমৰ্পণ কৰিব লগা হয়। তেতিয়া তেওঁলোকে আত্মসমৰ্পণ কৰিবলগীয়া হোৱাত আহোমসকলে ক'লে যে চুতীয়া সাম্ৰাজ্যৰ সা সম্পত্তি কুবেৰৰ ধন তাৰ তৰোৱাল সোণৰ মেকুৰীসহ সাধনীক আত্মসমৰ্পণ কৰিবলৈ ক'লে। কিন্তু সাধনীয়ে সেই কথা উচিত নাভাবি তেওঁক ৰাজৰাণী পতা হ'ব বুলি কৈছিল। কিন্তু ৰাজৰাণীৰ হোৱাটো তেওঁ নিবিচাৰিলে, নিজকে আত্মসমৰ্পণ কৰাটো তেওঁ উচিত বুলি নাভাবি তেওঁ চন্দনগিৰি পৰ্বতৰ ওপৰৰ পৰাই জঁপিয়াই আত্মহত্যা কৰে। সেই দিনটো আছিল ৭ বহাগ আৰু ২১ এপ্ৰিল ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ বহাগ তাৰিখে তেওঁ আত্মবলিদান দিয়ে। গতিকে এইখিনিয়ে কথা, আৰু মই বেছি দীঘলীয়া নকৰোঁ যিহেতু আগলৈ আৰু কাৰ্যসূচী আছে। ইয়াতে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।